হে দোস্ত হাই নমস্কাৰ কালি মোৰ ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল মই ডিব্ৰুগড়ৰ ভাদৈ ইকো ৰিজৰ্ট গৈছিলোঁ আৰু এই ভাদৈ নামটো কিয় দিছে বুলি এজন মানুহক তাত সুধিছিলোঁ সেই মানুহজনে মোক এনেকৈ ক'লে যে গদাধৰ সিংহৰ তিনিজনী পত্নী আছিল তাৰে ভাদৈ নাম এজনৰ আছিল কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয় আমিতো জানোৱে গদাধৰ সিংহৰ পত্নী জয়মতী আছিল তো এই ভাদৈ ৰহেদৈ আৰু আঘোণী বাই এই তিনিজনী গদাধৰ সিংহৰ পত্নী নাছিলে কিন্তু গদাধৰ সিংহক বচাইছিলে এওঁলোকে নিজৰ পত্নী বুলি চিনাকি দি যাতে ধৰিব নোৱাৰে তো গোটেই কথাখিনি আমাৰ দাদা এজনে এনেকৈ দি দিছে চাওক ৰহাৰ ৰহেদৈ টিপামৰ ভাদৈ শলগুৰিৰ আঘোণী বাই তিনিওজনী পহাৰী মাছ বিক্ৰেতা আছিল আচলতে গদাধৰ সিংহক লৰা ৰজাৰ সৈন্যৰ পৰা বচাবলৈ গদাধৰ সিংহৰ কথা মতে তেওঁলোক তিনিগৰাকীয়ে গদাধৰক কাপোৰ এখনত থাকি নিজৰ স্বামী মৰিল বুলি ইনাই বিনাই কান্দিছিল আৰু সৈন্যসকলেও মৰা বুলি গুচি গৈছিল তিনিও মিলি তেনেকৈ গদাধৰক ৰক্ষা কৰিছিল তো ভুলবশতঃ মোৰ এনেকুৱাকৈ কোৱা গ'ল যে গদাধৰ সিংহৰ পত্নী আছিল কিন্তু পত্নী নাছিল তেখেতক বচাবলৈ পত্নীৰ এটা বেগহে ধৰিছিল তো তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু যাতে আৰু মই সেই ভিডিঅ'টো সিহঁৰ পৰা ঠিকো কৰি দিছোঁ ইউটিউবৰ পৰা সেইখিনি পাৰ্ট গুচাই দিছোঁ তো মানুহৰ কেতিয়াবা ভুল হয় তো এটাই অনুৰোধ যাতে আপোনালোকে এইটো বেয়াকৈ সেই নকৰে মই জানি বুজি কৰা নাই তাত মানুহজনক সুধিছিলোঁ তেখেতেও চাগে ইমান ভালকৈ নাজানে তেখেতেও কৈ দিলে ময়ো কৈ দিয়া গ'ল তো সেইকাৰণে ক্ষমা হে দোস্ত হাই নমস্কাৰ কালি মোৰ ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল মই ডিব্ৰুগড়ৰ ভাদৈ ইকো ৰিজৰ্ট গৈছিলোঁ আৰু এই ভাদৈ নামটো কিয় দিছে বুলি এজন মানুহক তাত সুধিছিলোঁ সেই মানুহজনে মোক এনেকৈ ক'লে যে গদাধৰ সিংহৰ তিনিজনী পত্নী আছিল তাৰে ভাদৈ নাম এজনৰ আছিল কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয় আমিতো জানোৱে গদাধৰ সিংহৰ পত্নী জয়মতী আছিল তো এই ভাদৈ ৰহেদৈ আৰু আঘোণী বাই এই তিনিজনী গদাধৰ সিংহৰ পত্নী নাছিলে কিন্তু গদাধৰ সিংহক বচাইছিল এওঁলোকে নিজৰ পত্নী বুলি চিনাকি দি যাতে ধৰিব নোৱাৰে তো গোটেই কথাখিনি আমাৰ দাদা এজনে এনেকৈ দি দিছে চাওক ৰহাৰ ৰহেদৈ টিপামৰ ভাদৈ শলগুৰিৰ আঘোণী বাই তিনিওজনী পহাৰী মাছ বিক্ৰেতা আছিল আচলতে গদাধৰ সিংহক লৰা ৰজাৰ সৈন্যৰ পৰা বচাবলৈ গদাধৰ সিংহৰ কথা মতে তেওঁলোক তিনিগৰাকীয়ে গদাধৰক কাপোৰ এখনত থাকি নিজৰ স্বামী মৰিল বুলি ইনাই বিনাই কান্দিছিল আৰু সৈন্যসকলেও মৰা বুলি গুচি গৈছিল তিনিও মিলি তেনেকৈ গদাধৰক ৰক্ষা কৰিছিল তো ভুলবশতঃ মোৰ এনেকুৱাকৈ কোৱা গ'ল যে গদাধৰ সিংহৰ পত্নী আছিল কিন্তু পত্নী নাছিল তেখেতক বচাবলৈ পত্নীৰ এটা বেগহে ধৰিছিল তো তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু যাতে আৰু মই সেই ভিডিঅ'টো সিহঁৰ পৰা ঠিকো কৰি দিছোঁ ইউটিউবৰ পৰা সেইখিনি পাৰ্ট গুচাই দিছোঁ তো মানুহৰ কেতিয়াবা ভুল হয় তো এটাই অনুৰোধ যাতে আপোনালোকে এইটো বেয়াকৈ সেই নকৰে মই জানি বুজি কৰা নাই তাত মানুহজনক সুধিছিলোঁ তেখেতেও চাগে ইমান ভালকৈ নাজানে তেখেতেও কৈ দিলে ময়ো কৈ দিয়া গ'ল তো সেইকাৰণে ক্ষমা হে দোস্ত হাই নমস্কাৰ কালি মোৰ ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল মই ডিব্ৰুগড়ৰ ভাদৈ ইকো ৰিজৰ্ট গৈছিলোঁ আৰু এই ভাদৈ নামটো কিয় দিছে বুলি এজন মানুহক তাত সুধিছিলোঁ সেই মানুহজনে মোক এনেকৈ ক'লে যে গদাধৰ সিংহৰ তিনিজনী পত্নী আছিল তাৰে ভাদৈ নাম এজনৰ আছিল কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয় আমিতো জানোৱে গদাধৰ সিংহৰ পত্নী জয়মতী আছিল তো এই ভাদৈ ৰহেদৈ আৰু আঘোণী বাই এই তিনিজনী গদাধৰ সিংহৰ পত্নী নাছিলে কিন্তু গদাধৰ সিংহক বচাইছিল এওঁলোকে নিজৰ পত্নী বুলি চিনাকি দি যাতে ধৰিব নোৱাৰে তো গোটেই কথাখিনি আমাৰ দাদা এজনে এনেকৈ দি দিছে চাওক ৰহাৰ ৰহেদৈ টিপামৰ ভাদৈ শলগুৰিৰ আঘোণী বাই তিনিওজনী পহাৰী মাছ বিক্ৰেতা আছিল আচলতে গদাধৰ সিংহক লৰা ৰজাৰ সৈন্যৰ পৰা বচাবলৈ গদাধৰ সিংহৰ কথা মতে তেওঁলোক তিনিগৰাকীয়ে গদাধৰক কাপোৰ এখনত থাকি নিজৰ স্বামী মৰিল বুলি ইনাই বিনাই কান্দিছিল আৰু সৈন্যসকলেও মৰা বুলি গুচি গৈছিল তিনিও মিলি তেনেকৈ গদাধৰক ৰক্ষা কৰিছিল তো ভুলবশতঃ মোৰ এনেকুৱাকৈ কোৱা গ'ল যে গদাধৰ সিংহৰ পত্নী আছিল কিন্তু পত্নী নাছিল তেখেতক বচাবলৈ পত্নীৰ এটা বেগহে ধৰিছিল তো তাৰ কাৰণে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ আৰু যাতে আৰু মই সেই ভিডিঅ'টো সিহঁৰ পৰা ঠিকো কৰি দিছোঁ ইউটিউবৰ পৰা সেইখিনি পাৰ্ট গুচাই দিছোঁ তো মানুহৰ কেতিয়াবা ভুল হয় তো এটাই অনুৰোধ যাতে আপোনালোকে এইটো বেয়াকৈ সেই নকৰে মই জানি বুজি কৰা নাই তাত মানুহজনক সুধিছিলোঁ তেখেতেও চাগে ইমান ভালকৈ নাজানে তেখেতেও কৈ দিলে ময়ো কৈ দিয়া গ'ল তো সেইকাৰণে ক্ষমা হে দোস্ত হাই নমস্কাৰ কালি মোৰ ভিডিঅ'ত এটাত ভুল এটা কথা কোৱা গ'ল মই ডিব্ৰুগড়ৰ ভাদৈ ইকো ৰিজৰ্ট গৈছিলোঁ আৰু এই ভাদৈ নামটো কিয় দিছে বুলি এজন মানুহক তাত সুধিছিলোঁ সেই মানুহজনে মোক এনেকৈ ক'লে যে গদাধৰ সিংহৰ তিনিজনী পত্নী আছিল তাৰে ভাদৈ নাম এজনৰ আছিল কিন্তু একচুৱেলি কথাটো তেনেকুৱা নহয় আমিতো জানোৱে গদাধৰ সিংহৰ পত্নী জয়মতী আছিল তো এই ভাদৈ ৰহেদৈ আৰু আঘোণী বাই এই তিনিজনী গদাধৰ সিংহৰ পত্নী নাছিলে কিন্তু গদাধৰ সিংহক বচাইছিল
দিলে এওঁলোকে নিজৰ পত্নী বুলি চিনাকি দি যাতে ধৰিব নোৱাৰে তো গোটেই কথাখিনি আমাৰ দাদা এজনে এনেকুৱাকৈ দি দিছে চাওক